নমস্কাৰ সকলোকে কঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাই আজি অন্য এটা ৰেচিপি ভিডিঅ'ৰ সৈতে মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বনালোঁ মই সুতুলি পিঠা। সুতুলি পিঠা হয়তো বহুতে খাই পাইছে, বহুতে দেখি পাইছে, বাট বহুতে খায়ো পোৱাও নাই, নাজানে কেনেকৈ বনায়। গতিকে আজি মই যিহেতু বনাইছিলোঁ ঘৰতে, ভাবিলোঁ আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰোঁ। ব'লকচোন। সুতুলি পিঠা বনাবলৈ মই এবাটিমান তিল ল'লোঁ আৰু তিলখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। আমি যেনেকৈ তিল পিঠা বনাবলৈ ভাজোঁ। এতিয়া তিলখিনি ভজা হোৱাৰ পাছত মই ইয়াক গুড়ি কৰি ল'লোঁ আৰু মিঠৈ সানি ৰেডি কৰি লৈছোঁ। এয়া চাওক। ইফালে মই কি কৰিছোঁ, এটা চচপেনত এগিলাচমান পানী দিছোঁ আৰু তাত এবাটি মিঠৈ দিছোঁ আৰু এইখিনি মই উতলিবলৈ ৰাখি দিছোঁ। মই এবাটি নিদি অলপ কমাই দিলোঁ, এইখিনি মই পাছত দিম। এইখিনি উতলিবলৈ ৰাখি দিছোঁ। এতিয়া মই এবাটি খোৱা চাউলৰ পিঠাগুড়ি লৈছোঁ, যিকোনো চাউল হ'ব পাৰে, আৰু দুবাটি মই বৰা চাউলৰ পিঠাগুড়ি ল'ম। এয়া দুবাটি মই বৰা চাউলৰ পিঠাগুড়ি লৈ ল'লোঁ। এবাটি খোৱা চাউল আৰু 2 বাটি বৰা চাউলৰ পিঠাগুড়ি লৈছোঁ। এতিয়া ইয়াত অকণমান নিমখ মিক্স কৰিলোঁ আৰু নিমখখিনি মই ধুনীয়াকৈ ইয়াত গোটেই পিঠাগুড়িখিনিতে সানি ল'ম, ভালকৈ মিহলি হৈ যোৱাকৈ সানি ল'ম। আৰু এতিয়া ইয়াত অকণমান বেকিং পাউডাৰ দিছোঁ, সেইখিনিও মিক্স কৰি ল'ম। সুতুলি পিঠা বনাবলৈ আচলতে বৰ সহজ, ইমান টান নহয়, তথাপিও আমাৰ সাধাৰণতে বনোৱা নহয় বাবে আমি নাজানো। সেইকাৰণে আজি ৰেচিপিটো ভালকৈ চাই লওক। এতিয়া এইফালে মোৰ মিঠৈখিনি পানীখিনিৰ লগত মিক্স হৈ গৈছে, ভালকৈ উতলি গ'লে চাওক। এয়া গোটেইখিনি মিঠৈ মিক্স হৈ গ'ল আৰু এতিয়া মই গেছটো অফ কৰিম আৰু এইখিনি চাকনিৰে চাকি ল'ম। এনেকৈ এখন চাকনিৰ সহায়ত চাকি ল'ব। এয়া চকা হৈ গ'ল, ইমানখিনি হৈ গ'ল, ওলাই গ'ল। এতিয়া বাকীখিনি ৰেডি কৰিব লওক। এতিয়া এই পিঠাগুড়িখিনি যে মই সানি লৈছিলোঁ নিমখ আৰু বেকিং পাউডাৰ, এতিয়া এই যিখিনি মিঠৈ পানী এইখিনিৰে মই এইখিনি ভালকৈ সানিবলৈ আৰম্ভ কৰিম। আমি যেনেকৈ আটা সানো তেনেকৈ এইখিনি মঠিব লাগিব। গোটেইখিনি এবাৰতে দি নিদিব, পানীটো বেছি হৈ গ'লে দিগদাৰ হ'ব। অলপ অলপকৈ দি আপোনালোকে এনেকৈ সানি যাব, মই দেখুৱাৰ নিচিনাকৈ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি অনুৰোধ কৰিলোঁ, তেতিয়াহে আচলতে পিঠাটো বনাবলৈ আপোনালোকে শিকিব। ইমান টান নহয়, খুব সহজেই হয় বনাবলৈ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰি জনাব কোনে কোনে পিঠাটো খাইছে, কোনে কোনে নাই খোৱা, বা খাবলৈ কেনেকুৱা, বনাই পেলাই চাব আপোনালোকে আৰু কমেণ্ট কৰি মোক জনাব আৰু শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে পিঠাটো বনাবলৈ শিকে। আৰু যদিহে ফাৰ্ষ্ট টাইমৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি দিব। এতিয়া মোৰ এইখিনি চাওক, মিঠৈ পানীখিনি অলপ বেছিয়ে হৈ গ'ল, এয়া ঢিলা হৈ গ'ল। এতিয়া অলপ আটা পিঠাগুড়ি সানি ল'ব লাগিব। চৰি, মোৰ মুখেদি আটা ওলাই গৈছিলে। পিঠাগুড়ি আমি অলপ সানিলোঁ, বৰা চাউলৰে হওক বা খোৱা চাউলৰ পিঠাগুড়ি, কোনো কথা নাই, আপোনালোকে যিটোৱে ভাল পায় বা যিটো আপোনালোকৰ ওচৰত এভেইলেবল হয় আপোনালোকে সেইটো সানি ধুনীয়াকৈ ডোটো বনাই ল'ব। এয়া মোৰ ডোটো বনোৱা হৈ গ'ল, চাওক। এইটো খুব ধুনীয়াকৈ এটা ডো বনাই ৰেডি কৰি ল'লোঁ। এতিয়া মই ইফালে এখন কেৰাহী পাতি দিছোঁ, কেৰাহীত অলপমান তেল দিছোঁ। সুতুলি পিঠা বনাবলৈ তেল বেছি নালাগে, এইখিনি গৰম হ'ব বুলি ৰাখি দিছোঁ। এতিয়া এই ডোটোৰ পৰা অকণ অকণকৈ আপোনালোকে লৈ পিঠাটো বনাব পাৰিব। চাওক, মই যেনেকৈ দেখুৱাইছোঁ তেনেকৈ ল'ব। এতিয়া এনেকৈ অকণমান মাজত হেঁচি 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 আপোনালোকে বহল কৰি দিব। আমি যেনেকৈ এয়া চাওক, এনেকৈ অকণমান লুচি নিচিনা সৰুকৈ হাতত, নহ'লে এনেকৈ হাতত থেপি থেপিও দিব পাৰে আপোনালোকে। এনেকৈ দিব আৰু ইয়াৰ মাজত অকণমান তিল দিব আৰু এতিয়া দুইফালে বন্ধ কৰি দিব। এয়া এনেকৈ বন্ধ কৰি দিব, সাৱধানেৰে বন্ধ কৰিব। আৰু এতিয়া হাতত লৈ ধুনীয়াকৈ এনেকৈ মঠিয়াই দিব। এনেকৈ মঠিয়াই দিলে সুতুলিটোৰ নিচিনা হৈ যাব। আৰু এতিয়া এইটো ৰেডি হৈ গ'ল, দেখিছেনে ধুনীয়াকৈ। এতিয়া আমি ইয়াক লগে লগে তেলত দি দিব লাগিব। এয়া এই পিঠাটো আচলতে বনাই পেলাই সাজ দি প্লেটত ৰাখি তাৰপাছত তেলত দিম বুলি ভাবিলে নহয়, বেয়া হৈ যায়। লগে লগে আমি বনাই থাকিব লাগিব, তেলত দি থাকিব লাগিব। এইটো পিঠা আচলতে এটা বিহুৰ লগত জড়িত বাদ্যৰ নিচিনা,
দেখিবলৈ সুতুলি নামৰ যিটো বাদ্য সেইটো বাদ্যৰ নিচিনা কাৰণে ইয়াক সুতুলি পিঠা বুলি কোৱা হয়। এতিয়া মই আকৌ আৰু এটা বনাই দেখুৱাইছোঁ আপোনালোকক। আপোনালোকে তিলৰ সলনি যদি ইচ্ছা কৰে নাৰিকলো দিব পাৰে, বাট আজি মোৰ ঘৰত নাৰিকল এভেইলেবল নহয় আৰু যিহেতু বিহু হয় গতিকে বিহুত মই তিল দিয়ে বনালোঁ। আপোনালোকে খালি যদি নাৰিকল দিওঁ বুলি ভাবে তেতিয়াহ'লে নাৰিকলৰ লাড়ু বনাবলৈ আমি যেনেদৰে নাৰিকলখিনি ভাজি লওঁ আৰু তাত চেনি সানি লওঁ তেনেকৈ আপোনালোকে ৰেডি কৰি ল'ব নাৰিকলখিনি। এতিয়া এইটো চাওক মোৰ আন এটা শ্বেপ ৰেডি হৈ গ'ল। এতিয়া এইটো পিঠাও লগে লগে দি দিছোঁ তেলত। এনেকৈ লগে লগে দি থাকিব লাগিব। আমি আগতে যেনেকৈ ঘিলা পিঠা সাঁচি পেলাই থৈ লওঁ তাৰপিছত ভাজোঁ, কিন্তু তেনেকৈ ভাজিলে নহ'ব, এনেকৈ লগে লগে ভাজি যাব লাগে। আচলতে এইটো পিঠা বনাবলৈ দুগৰাকী হ'লে ভাল, এগৰাকীয়ে সাজটো বনাই দিলে পিঠাটো আৰু এগৰাকীয়ে ভাজি যাবলৈ ভাল হয়। মই আকৌ এটা বনাই দেখুৱাইছোঁ আপোনালোকক। আপোনালোকে এনেকৈ বনাবলৈ ট্ৰাই কৰিবচোন। আৰু যদি আগতে সুতুলি পিঠা খাই কোনে কোনে পাইছে মোক জনাবলৈ একেবাৰে নাপাহৰিব, জনাব। আপোনালোকৰ এটা এটা কমেণ্টে আমাক বহুত উৎসাহ দিয়ে, গতিকে আপোনালোকে কমেণ্ট কৰিব, কমেণ্ট কৰিলে আমাৰ ভাল লাগে। এনেকৈ হাতৰে সুতুলিটোৰ নিচিনাকৈ শ্বেপ দি দিব আৰু তাৰপাছত ধুনীয়াকৈ ভাজি দিব। আমাৰ পিঠা ৰেডি হৈ যাব। এনেকৈ মই ভাজি ল'লোঁ। এয়া চাওক প্ৰথমে যিটো দিছিলোঁ সেইটো পিঠা প্ৰায় হৈয়ে গৈছে, মই দেখুৱাই দিছোঁ। এতিয়া মই এনেকৈ বাকীখিনি সকলোখিনি ভাজি ল'ম। এয়া মোৰ পিঠা ৰেডি হৈ গ'ল। চাওক কিমানখিনি পিঠা বনালোঁ মই। আপোনালোকেও এনেকৈ ঘৰত ট্ৰাই কৰিব। কেনেকুৱা হয় মোক জনাবলৈ নাপাহৰিব। যদি ভাল লাগিছে বুলি ভাবে ভিডিঅ'টো তেন্তে প্লিজ লাইক এটা কৰিব আৰু জনাবলৈ একেবাৰে নাপাহৰিব। মই এটা পিঠা লৈ পেলাই দেখুৱাই দিছোঁ আপোনালোকক ভাঙি পেলাই। পিঠাটো খুব কোমল হয়, খাবলৈ খুবেই ভাল লাগে। এয়া চাওক আপোনালোকে এইবাৰ বিহুত এইটো নতুন পিঠা ট্ৰাই কৰি চাবচোন, কেনেকুৱা বা পায় আপোনালোকে। আজিলৈ বাই বাই। বেছি সময় আৰু মই নকৰোঁ। থেংক ইউ।